এখন গাঁৱত এটা ভস্মাসুৰ নামৰ অসুৰ আছিল। সি এজোপা বৰগছৰ তলতেই বাস কৰিছিল। মানুহক ভয় দেখুৱাই ভালপোৱা ভস্মাসুৰৰ কোনো বন্ধু নাছিল। সি দুটা কামেই কৰে। ভোক নলগালৈকে মানুহক ভয় খুৱাই থাকিব আৰু ভোক লাগিলে যাকেই মন যায় তাকেই খাব। তদুপৰি তাৰ এক যাদুকৰী ক্ষমতাও আছিল। সেয়া হ'ল তাৰ হাতখন যাৰ মূৰতেই থয় সি লগালগ ছাই হৈ যায়। তাৰ এই শক্তিৰ বাবে তাক দেখি সকলোৱে পলাই পত্তন দিয়ে। এই কাৰ্যটোৱে তাক বৰ আনন্দ দিয়ে। তাৰ সমান যে কোনো শক্তিশালী নাই সেই কথাই তাৰ মনত অহংকাৰৰ সৃষ্টি কৰিছিল। তাক দেখি ভয় নোখোৱা মানুহ সেই অঞ্চলত কেৱল এগৰাকীয়েই আছে। এজনী সৰু ছোৱালী, তাইৰ নাম মোহিনী। দেখাত সৰু হ'লেও তাইৰ মনটো ডাঙৰ আৰু সাহসী আছিল। আনে ভয় কৰিলেও তাই ভস্মাসুৰক ভয় নকৰে। তাইৰ মতে এদিন নহয় এদিন তাক মাৰিবই। তাইৰ এই মনোবল দেখি আনে তাইক ঠাট্টা মস্কৰা কৰে। তাইৰ আইতাকে কোৱাৰ মতে অসুৰটোৰ গাত হেনো একুৰি হাতীৰ বল। তাই কি কৰিব পাৰিব? কিন্তু তাইৰ আত্মবিশ্বাস ইমান প্ৰবল যে এদিন নহয় এদিন তাক মাৰিবলৈ উপায় বিচাৰি পাব বুলি তাই ভাবে। মোহিনীয়ে ভস্মাসুৰক মাৰিবলৈ উপায় বিচাৰিবলৈ ধৰিলে। এনেকৈ চিন্তা কৰি তাই এটা উপায় উলিয়ালে। কিন্তু কাকো এই কথাৰ ভোন দিলে। মাথো গাঁওবুঢ়া ঘৰলৈ গৈ তাই ভস্মাসুৰক মৰাৰ অনুমতি আৰু এযোৰ জোনোকা বিচাৰিলে। তাইৰ আকুৰ গোজালি দেখি গাঁওবুঢ়াই সহযোগ কৰিম বুলি কথা দিলে। গাঁওবুঢ়াই অনুমতি দিয়াৰ লগতে তাই বিচৰা জোনোকা এপাতো তাইক আনি দিলে। মোহিনীয়ে সাহস কৰি ভস্মাসুৰৰ ওচৰ পালেগৈ। তাত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে তাই ভয় লাগিল। তথাপি বুকুত সাহস গোটাই লৈ তাই তাৰ সন্মুখত থিয় হ'ল। তাৰ কিম্ভূত কিম্বাকাৰ ৰূপ দেখি মোহিনী আচৰিত হ'লেও তাক কিদৰে বশ কৰিব পাৰি সেই কথা চিন্তা কৰি তাৰ প্ৰশংসাত পঞ্চমুখ হ'ল। তাইৰ মুখত সি ধুনীয়া বুলি শুনি ভস্মাসুৰ আনন্দত আত্মহাৰা হ'ল। সি মোহিনীক বিয়া কৰাব খুজিলে। মোহিনীয়েও সেই কথা না নকৰিলে। কিন্তু তাই তাৰ বাবে এটা চৰ্ত দিলে। যদিহে তাই তাৰ লগত বিয়া হ'ব লাগে সি তাইৰ লগত নাচিব লাগিব। সিও তাইক পাবৰ বাবে নাচিব বুলি কথা দিলে। কথামতেই কাম। মোহিনীয়ে জোনোকা পিন্ধি ভস্মাসুৰৰ লগত নাচিবলৈ ধৰিলে। এনেদৰে নাচি নাচি এটা সময়ত মোহিনীয়ে নিজৰ হাতখন নিজৰ মূৰৰ ওপৰত দিলে। তাকে দেখি ভস্মাসুৰেও নিজৰ হাতখন মূৰৰ ওপৰত দিলে। ভস্মাসুৰে নিজৰ হাতখন মূৰত দিয়াৰ লগে লগে সি ছাই হৈ গ'ল। এনেদৰে মোহিনীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে অঞ্চলটোক ৰাক্ষসৰ কবলৰ পৰা বচালে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।